নমস্কাৰ সকলোকে ডিজিটেল লাৰ্ণিং আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ 5টা বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোৱা সংখ্যাৰ ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিল ধনবৰ কাই কাৰ ছদ্মনাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহিম বৰা। তেখেতে 2001 চনত এধানী মানিৰ হাঁহি এই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতক কাঠনিবাৰীৰ ঘাটৰ স্ৰষ্টা বুলিও জনা যায়। কেইবাজন ব্যক্তিও আমালৈ শুদ্ধ উত্তৰ আগবঢ়াইছে। তেওঁলোক হ'ল অঞ্জুমান আহমেদ, কৃষ্ণ হাজৰিকা, এম শইকীয়া, প্ৰদ্যুৎ শইকীয়া, নিৰঞ্জন নাথ, দেৱপ্ৰতিম হাজৰিকা, পূবালী ফুকন। গতিকে বলকচোন এতিয়া আমি আজিৰ প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আহোমসকলৰ বিবাহ প্ৰথা আমি সকলোৱে জানো। এটা হ'ল চকলং আৰু আনটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল দেওবান। পৰৱৰ্তী প্ৰশ্নটো হ'ল কি খেলত লাভ শব্দটিয়ে 0 বুজায়? ইয়াৰ উত্তৰটো হ'ল টেনিছ খেল। যেতিয়া খেলখন আৰম্ভ হয় তেতিয়া দুয়োটা দলৰ স্ক'ৰ 0-0 হৈ থাকে আৰু তেতিয়া লাভ হ'ল বুলি কোৱা হয়। টেনিছ প্লেয়াৰ ৰাফেল নাডাল মোৰ প্ৰিয় খেলুৱৈ। আপোনাৰ প্ৰিয় খেলুৱৈজনৰ নাম কি বাৰু? আমাক কমেণ্ট কৰি জনাবচোন। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ পঞ্চতীৰ্থ নামেৰে খ্যাত তাৰ অন্যতম পুৱামক্কা কোনে প্ৰতিষ্ঠা কৰিছিল? তেখেত হ'ল গিয়াছুদ্দিন আউলিয়া। এইখিনিতে জনাই থওঁ যে পুৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোৰ গৌৰাচল পাহাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হ'ল 1912 চনত আটলাণ্টিক মহাসাগৰত ডুব যোৱা টাইটানিক জাহাজখনৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ সম্পূৰ্ণ নামটো হ'ল RMS টাইটানিক অৰ্থাৎ ৰয়েল মেইলশ্বিপ টাইটানিক। 5 নম্বৰ প্ৰশ্নটো হ'ল নগা জীৱনৰ পটভূমিত ৰচিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল য়াৰুইংগম। এই গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। সাহিত্য একাডেমী বঁটাৰ ওপৰত আমি এটা ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে ওপৰৰ আই বুটানত ক্লিক কৰি এবাৰ চাই ল'ব। আহকচোন এতিয়া আমি এটা ব্যতিক্ৰমী প্ৰশ্নলৈ যাওঁ। কবচ কাপোৰ কি? আহোম ৰমণীসকলে তেওঁলোকৰ যুদ্ধৰত গিৰিয়েকলৈ বুলি এৰাতিৰ ভিতৰতে কপাহৰ সূতা কাটি বৈ উলিওৱা কাপোৰখনেই হৈছে কবচ কাপোৰ। তেওঁলোকে বিশ্বাস কৰিছিল যে এই কাপোৰখন গাত ল'লে যুদ্ধত জয়লাভ কৰে। এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। উমানন্দ মন্দিৰটো কোনটো পাহাৰত অৱস্থিত? আমাক কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দুয়োটাকেইজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নিশ্চয় নাপাহৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।